প্ৰথমতে কওকচোন জলকীয়া কাৰ কাৰ ফেভৰেট হয় কিছুমানৰতো খানা হজমেই নহয় চাগে জলকীয়া অবিহনে মোৰতো বিৰাট ফেভৰেট দেই আজি জলকীয়াৰ আচাৰকণ বনোৱাৰ মোৰ এটাই উদ্দেশ্য যে কেতিয়াবা ঘৰত জলকীয়া এভেইলেবল নাথাকে তেনে অৱস্থাত এটলিষ্ট এই আচাৰটোৱে পৰম শান্তি দিব পাৰে দেই বলকচোন জয়শ্ৰী মিনি কিচেনলৈকে আজি খুবেই এবিধ সাধাৰণ আৰু সোনকালে হোৱা জলকীয়া আচাৰৰ ৰেচিপি লৈ আহিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে এয়া প্ৰায় 100 গ্ৰামমান বগা সৰিয়হ ধুই মেলি চাফা কৰি একদম শুকুৱাই লৈছোঁ এইখিনি গুড়ি কৰি লৈছোঁ মই বগা সৰিয়হখিনি কাৰণ বগা সৰিয়হ এইকাৰণে ইউজ কৰোঁ তিতা ভাৱটো কম থাকে লগতে দিছোঁ এচামুচ জিৰা পাউডাৰ এয়া এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ তাত জলকীয়াটো কম থাকে বাট কালাৰটো ধুনীয়া হয় নিমখ এচামুচ লগতে আছে 5 চামুচমান ভিনেগাৰ এইকাৰণে দিয়া হয় কাৰণ প্ৰিজাৰ্ভেশ্যনত হেল্প কৰে বহুত দিনলৈকে ভালে থাকে আচাৰ এই গোটেইখিনি মিক্স কৰি 10 মিনিটমানৰ কাৰণে ৰাখি থলোঁ মই এতিয়া আহিলোঁ জলকীয়া প্ৰিপাৰেশ্যনৰ কাৰণে কেঁচা জলকীয়া লৈছোঁ 100 গ্ৰামমান ধুই মেলি একদম শুকানকৈ লৈছোঁ পানীটো শুকুৱাই আচলতে যিসকল ডায়েবেটিক ৰোগী হয় তেওঁলোকেও ডায়েটত কেঁচা জলকীয়াটো এড কৰিব লাগে কাৰণ ই ছুগাৰ লেভেলটো নিয়ন্ত্ৰণত ৰাখে আৰু ইয়াৰ উপৰি ভিটামিন চিৰে যিহেতু পৰিপূৰ্ণ আমাৰ ছাল আৰু চুলিৰ কাৰণে বহুত হেল্ডি হয় এইখিনি এনেকুৱা জোখত মই কাটিছোঁ ইয়াত দেখুৱাৰ দৰে ঠাৰিডালত ধৰি কিনে কাটিব ভাল ঠাৰিডাল থাকিলে আৰু গোটেই মোৰ একেই সমান জোখত কাটিছোঁ যাতে ৱেষ্ট হৈ নাযায় এইয়া মোৰ কাটি হৈ গ'ল জলকীয়াবোৰ একদম সৰু সৰু পিছত এতিয়া নেক্সট আহিছোঁ এখন কেৰাহী গৰম হ'বলৈ দি তাত দিছোঁ 50 গ্ৰামমান সৰিয়হৰ তেল পুৰা হাই হিটত গৰম কৰি লৈছোঁ এইখিনি আৰু যেতিয়া এইখিনি হাই হিটত গৰম হৈছে পুৰা ধোঁৱা ওলোৱাৰ নিচিনা হৈছে তেতিয়া গেছটো অফ কৰি বা ফ্লেমটো অফ কৰি অকণমান ঠাণ্ডা হ'বলৈ দি আকৌ মিডিয়াম ফ্লেমত এইখিনি বহাই দিছোঁ এতিয়া দিছোঁ এয়া ধনিয়াৰ গুটি আৰু চফ গুটি এইখিনি ফুটাৰ পাছত অকণমান এতিয়া এড কৰিম এই মছলাখিনি যিখিনি মই মানে 10 মিনিটৰ কাৰণে ৰাখি থৈছিলোঁ এই মছলাখিনি একদম গৰম তেলত এইকাৰণে দিব নালাগে কাৰণ জ্বলি যোৱাৰ চান্স থাকে সেইকাৰণে মই গেছটো অফ কৰি দিছোঁ মাজতে তেলখিনি গৰম হোৱাৰ পাছত আকৌ গেছটো মিডিয়াম ফ্লেমত অন কৰি কিনে মই এইখিনি ভাজিছোঁ প্ৰায় আধা মিনিটমান মিডিয়াম ফ্লেমত মছলাখিনি ভজাৰ পাছত মই তাত এড কৰিছোঁ এই কাটি ৰখা কেঁচা জলকীয়াখিনি এইখিনিও প্ৰায় লৰাই মেলি 2 মিনিটমান ৰান্ধিলেই হৈ যাব কাৰণ জাষ্ট মইশ্চাৰটো নোহোৱা হ'ব লাগে আৰু কেঁচা কেঁচা ভাৱটোহে নোহোৱা হ'ব লাগে বেছি টাইম ভাজিব নালাগে এইখিনি 2 মিনিটেই যথেষ্ট এয়া মোৰ ইনষ্টেণ্ট জলকীয়া আচাৰ ৰেডি হৈ গ'ল ইচ্ছা কৰিলে ভাতৰ লগত ৰুটিৰ লগত পৰাঠাৰ লগত পৰিৱেশন কৰিব আৰু ঠাণ্ডা হ'লেহে তাক গ্লাছৰ বটল এটাত ষ্ট'ৰ কৰিব এয়া ঠাণ্ডা হোৱাৰ পাছত মই গ্লাছৰ বটল এটাত ষ্ট'ৰ কৰিছোঁ কাৰণ বহুত দিনলৈকে ভালে থাকে আৰু মাজে মাজে ৰদাই থাকিব এই বটলটো তেতিয়াহ'লে বহুত দিনলৈকে হাঁচি ৰাখি খাই থাকিব পাৰিব আৰু শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব নেক্সট সপ্তাহত নতুন এটি ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ তেন্তে আহিছোঁ